পাঠ নং 4 পাঠৰ নাম ধাতু আৰু অধাতুসমূহ পাঠভিত্তিক প্ৰশ্নাৱলীৰ উত্তৰসমূহ। 1 নং প্ৰশ্ন তলৰ কোনবোৰক পিটি পিটি পাতল পাতৰ আকাৰলৈ নিব পাৰি? ক জিংক, খ ফসফৰাছ, গ গন্ধক, ঘ অক্সিজেন। উত্তৰ জিংক। 2 নং প্ৰশ্ন তলত দিয়া কোনটো উক্তি শুদ্ধ? ক সকলো ধাতু নমনীয়, খ সকলো অধাতু নমনীয়, গ সাধাৰণতে ধাতুসমূহ নমনীয়, ঘ কিছুমান অধাতু নমনীয়। উত্তৰ গ সাধাৰণতে ধাতুসমূহ নমনীয়। 3 নং প্ৰশ্ন খালী ঠাই পূৰ কৰা। ক ফসফৰাছ এবিধ অতি তেজ অধাতু। উত্তৰ ফসফৰাছ এবিধ অতি সক্ৰিয় অধাতু। খ ধাতুসমূহ তাপ আৰু ডেছ পৰিবাহী। উত্তৰ ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। গ তামতকৈ লো ডেছ অক্ৰিয়। উত্তৰ তামতকৈ লো অধিক সক্ৰিয়। ঘ ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি তেজ গেছ উৎপন্ন কৰে। উত্তৰ ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নং প্ৰশ্ন উক্তিবোৰ শুদ্ধ হ'লে সু আৰু অশুদ্ধ হ'লে অ ৰে চিহ্নিত কৰা। ক সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। অশুদ্ধ। খ ছডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। শুদ্ধ। গ জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে। অশুদ্ধ। ঘ কয়লা টানি তাৰৰ ৰূপ দিব পাৰি। অশুদ্ধ। পাঁচ নং প্ৰশ্ন তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। ধৰ্ম ধাতু অধাতু। 1 বাহ্যিক ৰূপ উজ্জ্বল নহয়। 2 কঠিনতা কঠিন কোমল। 3 ঘাত সহনীয়তা ঘাত সহনীয় নহয়। 4 নমনীয়তা নমনীয় নহয়। 5 তাপ পৰিবাহিতা তাপৰ কুপৰিবাহী। বিদ্যুৎ পৰিবাহিতা বিদ্যুতৰ সুপৰিবাহী বিদ্যুতৰ কুপৰিবাহী। ছয় নং প্ৰশ্ন কাৰণ দৰ্শোৱা। ক
খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়? উত্তৰ: ধাতুবোৰ ঘাত সহিষ্ণু। এলুমিনিয়ামো এক প্ৰকাৰৰ ধাতু, অৰ্থাৎ এলুমিনিয়ামক পিতি একোছটা পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। খ. জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। উত্তৰ: জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত, কাৰণ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। গ. তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। উত্তৰ: তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে, কাৰণ তামতকৈ জিংক অধিক সক্ৰিয়। ঘ. ছডিয়াম আৰু পটাছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। উত্তৰ: ছডিয়াম আৰু পটাছিয়াম ধাতু বৰ সক্ৰিয়। মুক্ত অৱস্থাত ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে। বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। সেইবাবে ছডিয়াম আৰু পটাছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। ৭ নং প্ৰশ্ন: তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষণ কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। উত্তৰ: আমি জানো যে নেমু টেঙাত এচিড থাকে। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰে। যিহেতু এলুমিনিয়ামো এবিধ ধাতু, গতিকে ই নেমু টেঙাৰ লগত বিক্ৰিয়া কৰিব। সেইবাবে আমি এলুমিনিয়ামৰ পাত্ৰত নেমু টেঙাৰ আচাৰ সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ। ৮ নং প্ৰশ্ন: স্তম্ভ ১ থকা পদাৰ্থসমূহক স্তম্ভ ২ থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা। এ. ১ সোণ, ২ লো, ৩ এলুমিনিয়াম, ৪ কাৰ্বন, ৫ তাম, ৬ পাৰা। বি. ক থাৰ্মোমিটাৰ, খ বৈদ্যুতিক তাৰ, গ খাদ্য মেৰুওৱা, ঘ আ-অলংকাৰ, ঙ যন্ত্ৰপাতি, চ ইন্ধন। উত্তৰ: ১ সোণ, ঘ আ-অলংকাৰ, ২ লো, ঙ যন্ত্ৰপাতি, ৩ এলুমিনিয়াম, গ খাদ্য মেৰুওৱা, ৪ কাৰ্বন, চ ইন্ধন, ৫ তাম, খ বৈদ্যুতিক তাৰ, ৬ পাৰা, ক থাৰ্মোমিটাৰ। ৯ নং প্ৰশ্ন: কি ঘটিব যেতিয়া ক তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়? উত্তৰ: Cu + H2SO4 CuSO4 + H2। খ কপাৰ ছালফেট দ্ৰৱণ লোৰ গজাল ৰখা হয়। উত্তৰ: CuSO4 + Fe FeSO4 + Cu। ১০ নং প্ৰশ্ন: ফালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা গেছখিনি পৰীক্ষা ঢলি এটাত সংগ্ৰহ কৰিলে। ক তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব?
উত্তৰ হালনিয়ে গেছটোৰ প্ৰকৃতি জানিবলৈ এটুকুৰা তিতি থকা লিটমাছৰ কাগজ গেছটোৰ ওপৰলৈ আনিব লাগিব। যদি লিটমাছ কাগজখন ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় তেতিয়া তেওঁ গম পাব যে গেছটো আমলি, আৰু যদি নীলা ৰঙলৈ পৰিৱৰ্তন হয় তেতিয়া গেছটো ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। খ এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা। উত্তৰ কাৰ্বন যোগ অক্সিজেন, কাৰ্বন ডাই অক্সাইড যোগ পানী, কাৰ্বনিক এচিড। 11 নং প্ৰশ্ন। এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পলিচ কৰিবলৈ দিলে। পিছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰাসৰ বাবে তোমালোকে এটা কাৰণ দেখুৱাব পাৰিবানে? উত্তৰ পাৰিম, কাৰণ সোণাৰীজনে গহনাডাল এচিড দ্ৰৱত ডুবাই দিছিল, যিহেতু এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰে, অৰ্থাৎ ই গহনাডালৰ ওপৰতো বিক্ৰিয়া কৰিছে, সেয়ে গহনাডালৰ ওজন সামান্য হ্ৰাস পাইছে।